যদু মোক এখন ঘৰ বনাব লাগে এতিয়া জাগাও নাই মাটিৰো কম হৈছে এতিয়া আমি গছ এটা আছে তাত মই ভাবিছোঁ সেই গছটো কাটি পেলাই তাতে ঘৰটো বনাব এতিয়া তোমালোকে অলপ সহায় কৰিবা মোৰ লগত এতিয়া ব'লা মই গছটো কাটি ঘৰটো বনাম বস্তু না ব'লা সেয়া গছটো দেখিছা না হয় এইখন কাটিম ঠিক আছে কাটি পেলাই তাতে ঘৰ বনাবলৈ মই ভাবিছোঁ গতিকে ৰচি ল'বা ইয়াত দেখিছোঁ একো কি আছে ভাঙি দিয়া এইবিলাক ঠিক আছে কাটি পেলাম যেতিয়া কুটোৱা নাই নেকি তুমি কুটোলৈ হাগেত থোৱা চৰাই বা ভাঙিলা ৰচি লগাই দিয়া আগতে চাফা কৰি ল'ম লাগিব উপায় নাই ঘৰ বনাব লাগিব কি কৰিবা চাবা দেই মানুহজনে দেখিছেনে গছজোপা কাটিবলৈ ওলাইছে কিয় বা কাটিবলৈ ওলাইছে বলকচোন সুধোগৈ ইমান ডাঙৰ গছজোপা কাটিবলৈ ওলাইছে বলকচোন যাওঁ কাম কৰে নে বাৰু চাওকচোন হয় বাবু দেখিছে কি সৰ্বনাশ কৰি কি মানুহ যে অবৰ্জন মানুহ পকাই দিয়ে আপুনি কি কাম কৰিছে ইমান ডাঙৰ গছজোপা যে আপুনি কাটিবলৈ হৈছে সৰ্বনাশ মই এই গছটো কাটিব ওলাইছো মই ইয়াতে ঘৰ বান্ধিম মোৰ ঘৰ বনাবলৈ জাগা নাই সেই গছটো কাটি পেলাই ইয়াতে ঘৰটো বনাবলৈ আমি আহিছো সেইকাৰণে গছটো কাটিছো বুজিছেনে বাইদেউ আপুনি যে কি কথা কয় আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস এই দিনটোত আমি গছ পুলি ৰোপণ কৰিবলৈ আহিছো ইয়াকো কি জুনুলাল ইয়াকো কি জুনুলাল আজি বিশ্ব পৰিৱেশ দিৱস আমি ইয়াত গছ পুলি বৃক্ষৰোপণ কৰিবলৈ আহিছো আপুনি আকৌ গছটো কাটিবলৈ ওলাইছে আপুনি জানেনে গছে যে আমাক অক্সিজেন দিয়ে গছত যে চৰাই বাহ সাজে আপুনি বৰ বেয়া কাম কৰিবলৈ ওলাইছে ককাইদেউ নাজানো নহয় বাইদেউ এয়া যে 5 জুনত যে মানুহে গছ পুলি লগায় আৰু গছ যে কাটিব নালাগে এয়া মই নাজানো নহয় বাইদেউ ঠিক আছে মই কিন্তু এয়া আৰু ভুল নকৰো মই ধদে মধে আৰু গছ নাকাটো গছ থাকিলেহে মানুহ থাকিব হয়নে বাইদেউ নিশ্চয় ভাল বাৰু ব'লক ৰহিমকাই আমি এতিয়া সকলোৱে গছ পুলি ৰোপণ কৰো হয়নে আহক আমাৰ লগত আহক আপুনি আমি আৰু গছ কাটিব নোৱাৰি দেই বুজিছেনে আহক ঘৰ বেলেগ জেগাত বনাম দেই এই গছ নাকাটো ব'লা বাইদেউসকলৰ লগত আমিও যাওঁ গছ ৰোগে ফটো ফটো থৈ দিয়া এইবিলাক আহক আমি গছ পুলিখিনি ইয়াতে ৰুম নেকি ন ইয়াতে ৰো আমি শাৰী শাৰীকে হ'ব দিয়ক আপোনালোকৰ ওচৰতে আছে মোৰ লগত এটা আছে মোৰ লগতে এটা আছে আমাৰ বাইদেউৰ লগতো আছে আহক আপোনালোকৰ আহক আপোনালোকে কাম এটা কৰিব দাদা হয় এই গছ পুলিটো আমি যে ৰুইছো হয়নে আমি অকল এনেকে থৈ দিলে নহ'ব হয়। আমি সময়ে সময়ে ইয়াক পানী দিব লাগিব সাৰ দিব লাগিব তেতিয়া এসময়ত গৈ এটা মানে বৰ ডাঙৰ গছজোপা হ'ব আৰু যি গছৰ পৰা আমি সকলোৱে মূল্যৱান বস্তুখিনি আমি অক্সিজেন আমি যিকোনো বস্তু আমি ইয়াৰ পৰা পাব দেই বাইদেউ হয় নেকি বাইদেউ বুজিছে বুজিব পাৰিলেনে হয় বুজিব আজিৰ পাৰিছো পৰা আমি গছ পুলি ৰোপণ কৰিম আৰু জধে মধে গছ গছনি নাকাটো ঠিক আছে বাইদেউ মই এতিয়াৰ পৰা গছ ৰোপণ কৰিয়ে থাকিম দিয়ক সেয়াতো এদিনাখন মই শুনিছিলো নহয় হয় আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে এটা বছৰত বহুত গছ ৰুই থাকিব লাগে হয় হয় সেয়া মনত পৰিছে ঠিক আছে দিয়ক এনেকুৱাবোৰ নকৰিব আৰু ঠিক আছে দিয়ক বাইদেউ এনেকুৱা বোলা নকৰিব নমস্কাৰ ভাল লাগিল আমি সকলোৱে আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এনেধৰণে এখন চুটি নাটিকাৰে সকলোৰে মাজত সজাগতা আনিবলৈ চেষ্টা কৰিছো ইয়াতে ভুল হলে ক্ষমা কৰিব ধন্যবাদ